আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ব্লগটো হৈছে এটা ৰেচিপি ব্লগ। আজি আমি বনাম চিকেন পোলাও আৰু কেনেকৈ বনাওঁ গোটেইখিনি আপোনালোকক দেখাম। কেনেকৈ বনাওঁ আৰু ভিডিঅ'টো চাই থাকক। তো ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলত নতুনকৈ আহিছে। তো বলক ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। ললো এয়া হ'ল গ্ৰীণ মটৰ আৰু এয়া বিন, এয়া গাজৰ, এয়া পিঁয়াজ আৰু এয়া ড্ৰাই ফ্ৰুটছ, খিচমিচ আৰু কাজু বাদাম। এয়া গোটেইখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া তেজপাত 2 গিলা লৈছোঁ। এইখিনি ধুই আনিলোঁ। চাউলখিনি তিয়াই থ'ব নালাগে, ধুই আনি পেলাই পানীটো শুকোৱালৈকে থৈ দিব লাগে। এইখিনি এনেকৈ থৈ দিছোঁ। ৰিফাইন দি দিলোঁ। ৰিফাইন আৰু ইয়াত ঘিউ দিম এচামুচ। ঘিউ এচামুচ দিম। এচামুচ মানে এচামুচতকৈ অলপ কম। বিন আৰু গাজৰ দিলোঁ। বিন আৰু মটৰ, গাজৰ, পিঁয়াজ গোটেইখিনি ইয়াত দি দিম এতিয়া। দিম চাউলখিনি অকণমান ভাজি থাকিম, অকণমান ফুটি নুঠালৈকে ভাজি থাকিম। এইখিনি ভাজি থাকিব। পোলাওত সকলোতকৈ ডাঙৰ মেইন কথাটো হৈছে পানীৰ জোখটো যদি ঠিক পৰিমাণত নিদিয়ে তো পোলাওখিনি সিজি যাব পাৰে আৰু ভাল নহ'ব। তো পানীখিনি অকল তিতি থকালৈকে পানী দিলে হ'ল, বেছি দিব নালাগে, অকল চাউলখিনি তিতি থকালৈকে দিব। আমি এটা চিটি মাৰিবলৈ দিম। এটা চিটি মৰাৰ পিছত আমাৰ পোলাও যোগাৰ কৰি থৈছোঁ। পোলাওখিনি হোৱালৈকে আমি মাংসখিনি বনাওঁ। মাংস বনোৱা ব্লগটো বাৰু নিদিওঁ, মাংস বনোৱা ৰেচিপিটো পিছত দিম। আৰু এতিয়া বনাওঁ এইখিনি। হৈ গ'ল পোলাও, ধুনীয়াকৈ এটা হৈছে। ইমানতে শেষ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।